বাইদেউ এই বৰা চাউল কেইটামান তিয়াই থৈ দিওঁ নি আজি উৰুকা নহয় কালি বিহু আকৌ সেই উৰুকাৰ কাৰণে এইবোৰ সেই খোৱা বোৱা যা যোগাৰ কৰিবলৈ আছে এতিয়াই চাউলকেইটা তিয়াই থ'লেহে হ'ব পিঠা পনাবোৰ বনাব লাগিব নহয় আজি ক'ত নাৰিকল চোন অনাই নাই এই বৰা চাউলৰ পিঠা কেনেকৈ বনাবি ইমান সোনকালে তিয়াই নিদিবি পিছত আমাৰ সময় নহ'বগৈ অকণমান সময়ৰ পিছত বিশাল যদি যায় বজাৰলৈ তেতিয়াহে নাৰিকল দুটা আনিবলৈ ক'ম তেতিয়া মানে এই বৰা চাউলকেইটা তিয়ালে হ'ল এতিয়া তিয়াই থ'লে আৰু দিগদাৰ হ'বগৈ পিছত যদি সময় নাপাওঁ সৰ্বনাশ হ'ব বাইদেউ আপুনি ঠিকেই কৈছে এতিয়া আগতীয়াকৈ তিয়াই নিদিওঁ আগতে বিশালক সুধিলোঁ নাৰিকলটো আনিবনে ৰাতি কি কি খাব বা চব আলোচনা কৰি লওঁ আজি উৰুকা নহয় জানো মাছে মাংস খুৱাই আনিব আকৌ সেইবোৰ যা যোগাৰ কৰোঁতে কিমান সময় লাগিব তাৰ মাজত আৰু পিঠা বনোৱাটো হ'ল আৰু সেইকাৰণে সেই আলোচনাটো কৰি লওঁ আগত তাৰপিছত বৰা চাউলকেইটা তিয়াম হ'ব দে আগতে আলোচনাই কৰি ল'ম আমি গোটেইকেইটাই সেই তোহাকৰ শাহুমাকো মাতিব লাগিছিলে নেকি বিহু বুলি নহ'লে বেয়া হ'ব নহয় কি বুলি ভাবিব বিহু বুলি এপাক নামাতিলোঁ বুলি আজি উৰুকা আছে তই হেৰি কৰি বিশালক কবি নহ'লে তই ফোন কৰিবি মাতিবি ইয়াতে আহিবৰ কাৰণে বাইদেউ মই ভাবিছিলোঁ মাতিম বুলি মই খালি বিশালক কোৱাহে নাই মনতে ভাবিছোঁ আৰু বোলো বিহু বুলি শাহুমাকে মাতিম কম দুদিন থাকি যাবলৈ আৰু আজি উৰুকা আছে আজিয়ে গুচি আহিব কম ৰাতি একেলগে খাম আৰু এসাঁজ বুলি মোৰ ভাগৰ মৰাই নাই আহি পাইছোঁহে আমি মায়দিয়াৰ পৰা আজি আৰু সেই ৰেষ্ট ল'বলৈ মন গৈছিলে মোৰ কাম চাম কৰিবলৈ একদম মন যোৱা নাই এলাহ লাগিছে বাইদেউ বিহু বুলি পিঠা দুটামান নবনালে হ'ব জানো বনাবই লাগিব এলাহ হ'লেও মোৰো বাৰু সেই অলপ এলাহ লাগিছে আহি পাই বুলি ৰেষ্ট নাপালোঁ নহয় উপায় নাই আৰু বাইদেউ বনাম দিয়ক এনেকৈ লাগি ভাগি পিঠা দুটামান লিলি বাইদেউ এই মায়ে ফোন কৰিছিলে বিশাল কি ক'লে মায়ে মই ভাবিছিলোঁ হে বাইদেউক কৈ আছিলোঁ এই মাক মাতিম বোলো উৰুকা বুলি নালাগে মাক মাতিবলৈ মায়ে আমাক মাতিছে কৈছে অকলশৰেকৈ থাকোঁ তহঁতে গোটেইকেইটা গুচি আহ আজি উৰুকা বুলি আমাক গোটেইকেইটাকে মাতিছে আজি মই ক'লোঁ সেই আমি আহি পাইছোঁহে এজেগাৰ পৰা দুখে ভাগৰে তাতে আজি উৰুকা এই মাক মাতিছিলোঁ কৈছিলোঁ তুমিয়ে গুচি আহা মায়ে কৈছে নালাগে তহঁতে গোটেইকেইটাই গুচি আহ বোলে সৰু ল'ৰা ছোৱালী দুটাই বহুত ভাল পাব নাতি ল'ৰা ছোৱালী দুটাই বহুত ভাল পাব সৰুৰ পৰা এইবোৰ সেই মেজি চেজিবোৰ দেখা নাই নহয় অলপ নিজৰ পৰম্পৰাটো শিকিব লাগে তাৰপিছত কৈছে আৰু সেই আহিবি আকৌ মই ক'লোঁ হ'ব দে যাম আৰু ভালেই হ'ল দিয়া মায়ে মাতিলে আমাক আমিও যাব পাৰিম বিহু বুলি ন আমাৰ ইয়াতনো ক'তনো সেই বিহু পৰিৱেশটো আছে টাউনত এই গাঁৱতহে বেছি ভাল লাগে ভালেই হ'ল দিয়া বিশাল তুমি যাম বুলি ক'লা বিশাল গাঁৱৰ মাজতে এই বিহুটো ইমান ভাল লাগে আমি ইমান বছৰ টাউনৰ মাজত আছোঁ ক'তনো বিহুডাল দেখিছোঁ মেজি দেখিছোঁ ভাল লাগিব দেই বহুত আজি বোলা বেছি দেৰি কৰি লাভ নাই আমি তাতেই যাওঁগৈ পিঠা পনাবোৰ লিলি আৰু মই একেলগে মিলি বনামগৈ আৰু তাতে ঘৰতে বোলা বেছি দেৰি কৰি লাভ নাই তেনেহ'লে গাড়ীখনতে উঠি গুচি যাওঁ আৰু গোটেইকেইটাই বাইদেউ গাড়ীখন নিব নোৱাৰোঁ ৰাস্তা ঘাটবোৰ বৰ বেছি ভাল নহয় আৰু থ'বলৈ গাড়ীখন জগাও নাই এনেকৈয়ে যামগৈ দিয়ক বাইদেউ ব'লক জল্দি ৰেডি হওকগৈ ময়ো ৰেডি হওঁগৈ বাইদেউ বৰা চাউলখিনি নিতিয়াই যে বহুত ভাল কাম কৰিলোঁ না যদি বৰা চাউলখিনি তিয়াই দিলোঁ হয় দেখিলে কিমান প্ৰব্লেম হ'লে হয় ভালেই হ'ল গাঁৱলৈ গুচি যাম আজি আৰু আমাৰ যে সঁচাকৈ দেই এটা দুটাকৈ সেই তৌৰ দি থকাই হৈছে আৰু মায়ে দিয়াৰ পৰা আহিছোঁ আজি আকৌ উৰুকা বুলি গাঁৱলৈ তাকেইতো লিলি সেই কাপোৰ কানি দুটামান বেছিকৈ লৈ ল'ব লাগিব বুজিছা বিহু বুলি দুদিন থকা হ'বই ন ব'ল বেছি দেৰি কৰি লাভ নাই বিশালহঁত ৰেডি হ'বলৈ গৈছে আমিও ওলাওঁগৈ বাইদেউ ব'লক মা আমি কেতিয়া গৈ পামনো আইতা ঘৰত ময়ো নাজানো ৰ'বা ময়ো চিনি নাপাওঁ সেই বিশাল আৰু কিমান দূৰ আছেনো বেছি দূৰ নাই সৰু আলিটো পালোঁৱেই আৰু অকণমান যাব লাগিব গাঁওখন বৰ ধুনীয়া দেই ইমান চাফ চিকুণ গোটেইখন সেউজীয়া ভাল লাগে ন এনেকুৱা গাঁৱৰ পৰিৱেশটো বাইদেউ ইমান ধুনীয়া চাৰিওফালে সেউজীয়া কিবা এটা ধুনীয়া লাগিছে দেখিবলৈ ন বহুত ধুনীয়া লাগিছে আমাৰ গাঁওখন আগৰ পৰাই চাফা মই সৰু থকাৰ পৰাই
এনেকুৱা সেউজীয়াই হৈ আছে ইমান বছৰে। মানুহবোৰ চাফ চিকুণ কৰি ৰাখে গাঁওখন, এটা সৰা পাত পৰিব নিদিয়ে। এই সপ্তাহে সপ্তাহে ৰাস্তাবোৰ গোটেই গাঁৱৰ ৰাইজে মিলি চাফা কৰে চব, সেইকাৰণে ইমান ধুনীয়া চাফা হৈ আছে। মিহিৰা, বহুত চাফ চিকুণীয়া গাঁৱৰ মানুহবোৰ। নিজৰ বাৰী পদূলিবোৰো বৰ চাফ চিকুণকৈ ৰাখে, লগতে ৰাস্তা ঘাটবোৰো বৰ পৰিষ্কাৰ কৰি ৰাখে। ইমান পৰ হ'ল, নাতি ল'ৰা ছোৱালী দুটা আহিয়ে পোৱা নাই দেখোন। বহুত দেৰি কৰিছে এই ল'ৰা বোৱাৰীহঁতে। নাতি ল'ৰা ছোৱালী দুটা ইয়াতে বহা। আইঅ মৰম লগা নাতি ল'ৰা ছোৱালী দুটা, তোমালোকে আহিবা বুলি মই বাটে চাই আছিলো জানা, খিৰিকীখনৰ ওচৰতে বহি। আইতা, মাহঁতক এৰি ডালিমগুটি বা আৰু মই গুচি আহিছো স্পীড স্পীড দৌৰি দৌৰি। আইতা, ধুনু ভাইটি আৰু মই দৌৰি দৌৰি গুচি আহিলো একদম স্পীডত। হয় নেকি? তোমালোকে আহিবা বুলি বাট চাই আছিলো, ভালেই হ'ল দিয়া তোমালোকে আহিছা। বহা অকণমান, তোমালোকক চাহ জলপান দিওঁ। আইতা, এতিয়া জলপান নাখাওঁ, পেট পুৰা টাইট হৈ আছে। ঘৰত ভাত খাই আহিছো আমি, নহয় মায়ো দিয়া গৈছিলো আইতা। তাৰপিছত জানা, তাতে বহুত বহুত বৰফ পৰি আছিলে। আমি ফুৰি আহি গ'লো ঘৰলৈ, আজি ইয়াতে গুচি আহিছো তোমাৰ ওচৰত। আইতা, তাতে নহয় বহুত বৰফ পৰিছিলে। ভালেই হৈছে দিয়া, ভালেই হ'ল ফুৰি আহিলা। ভেলাঘৰ বনোৱাই নাই দেখোন। এয়া আকৌ কোন আইতা? ভালেই হ'ল দে তীখৰ, তই আহিলি। এয়া মোৰ নাতি ল'ৰা ছোৱালী হয়, টাউনত থাকে। আজি আহিছে বিহু বুলি, ভালেই হৈছে, তোৰো লগ এটা হ'ব। এয়া এই ধুনু, ইয়াৰ নাম। আৰু এই ছোৱালীজনী মোৰ নাতি ছোৱালী, নাতি ল'ৰা ছোৱালী এই দুটা। ইহঁত দুটাৰ নাম ধুনু ডালিমগুটি। ভালেই হ'ল, তোৰ লগ হ'ব এতিয়া ভেলাঘৰ সাজোতে। একেলগে সাজিব পাৰিবি তিনিওটা মিলি। মোৰ মানে ফ্ৰেণ্ড। হাই ধুনু ডালিমগুটি। হাই। ধুনু ডালিমগুটি, আমাৰ লগত এই ভেলাঘৰ সাজিবা হা। আমি এতিয়া ডাঙৰ ভেলাঘৰ সাজিম। আজি উৰুকা যে, ডাঙৰ খানা হ'ব ইয়াত। আমি ক'ত যামনো ঘৰ বনাবলৈ এতিয়া? এই তোমালোকক দেখা দিম নহয়, আহা মোৰ লগত আহা। এইডোখৰতে আহা, এইডোখৰতে আমি সাজিম, হয়নে আইতা? এই তোমালোকৰ এই চোতালতে সাজিম দেই, ডাঙৰকে ভেলাঘৰ এটা। আহা আহা, আমি তিনিটা মিলি ডাঙৰ ভেলাঘৰ এটা সাজো। ব'লা তীখৰ। খুব ভাল পাইছে ল'ৰা ছোৱালী দুটাই। গাঁৱৰ পৰিৱেশ নহয়, টাউনত এনেকুৱা খোলা নাপায়। আজি খুব ফূৰ্তি পাব। এইটো ঘৰৰ পৰা তুমি নপৰা, ভিতৰত দি আমি বাঁহ দি বান্ধি দিছো নহয়, একো নহয়, চিন্তা কৰিব নালাগে, তুমি নপৰা। এই ডালিমগুটি অকণমান আমাক ধৰি দিব, আমি লাহে লাহে নামি যাম ইয়াৰ পৰা। আমাৰ গড়টো একদম ৰেডি হৈ গ'ল, এশিঙীয়া গড়, অসম গৌৰৱ। এইবাৰ আমি গড় বনাইছো, তুমি মই আৰু ডালিমগুটিয়ে মিলি। চাবা, আমাক গোটেই মানুহবিলাকে আমাক হেৰি কৰিব, প্ৰশংসা কৰিব, ইমান ধুনীয়া বস্তুটো বনাইছো। তীখৰ, ডালিমগুটি নহয়, ডালিমগুটি বাহে হ'ব। তুমি মোৰহে লগৰ, তুমি ডালিমগুটি বা বুলি ক'বা। তোমাতকৈ ডালিমগুটি বা ডাঙৰ হয়। তুমি আৰু মইহে লগৰ, ফ্ৰেণ্ড। হয় নি? তেনেহ'লে আজিৰ পৰা ডালিমগুটি বা বুলি ক'ম, ডালিমগুটি বুলি নকওঁ। এই আৰু সাজিবলৈ নাই দেই, হৈ গ'ল। ব'লা আমি নামো ইয়াৰ পৰা, নহ'লে এই দিগদাৰ হ'ব। আৰু বহুত কাম কৰিব আছে, তোমালোকক সেই আৰু এটা টেকনিকৰ কথা ক'ব আছে। তোমালোকৰ হৈ গ'ল নে তীখৰ, ধুনু ভাইটি? আহা নামি আহা, গড়টো দেখোন হৈয়ে গ'ল বনোৱা। হৈ গ'ল ডালিমগুটি বা, আহি আছো নামি। আমাক অকণমান ধৰিবা দেই, নহ'লে আমি থাপুচকে পৰি যাম, অলপ ধৰি দিবা। আহা তীখৰ, মই তোমালোকক ধৰি দিম, তোমালোকে লাহে লাহে নামিবা। তীখৰ, তুমি কেনেকে নামিলা জাপ মাৰি? মই জাপ মাৰিব নোৱাৰো, মোক অলপ ধৰি দিয়া। নামি আহা, মই ধৰি দিম। অকণমান ভৰিখন আৰু হাতখন তললৈ কৰি দিয়া, মই তোমাক টানি নমাই দিম। বহুত ওখ হৈ গ'ল দেখোন তীখৰ ঘৰটো। ধুনু, এই ভেলাঘৰবোৰ ওখ ওখ থাকে, চাপৰ নবনাই। এইটো যে ৰাতি আমি পুৰা মস্তিকে খানা খাম, তাৰপিছত এই ৰাতিপুৱা সময়ত জ্বলাই দিব লাগিব, একদম চব জুই লগাই দিব লাগিব। তেনেকুৱা নেকি? মই আজিলৈকে দেখাই নাই এনেকুৱা ঘৰ। ময়ো
দেখা নাই অদিনো তুমি আৰু ডালিম গুটিবা টাউনত থাকা যে সেইকাৰণে দেখা নাই আমাৰ গাঁৱত এনেকুৱা মানে ভোগালী বিহুত মানে এনেকুৱা ৰাতি উৰুকাৰ দিনাখন একদম এনেকুৱা ভেলাঘৰ বনাই পুৰা খানা খাওঁ আমি পুৰা নাচি মেলি পুৰা গোটেই ৰাতি ফূৰ্তি কৰোঁ তাৰপিছত এই পিছদিনাখন ৰাতিপুৱা হয় যে তেতিয়া আমি ভেলাঘৰটো জ্বলাই দিওঁ বহুত মজা লাগে তেনেহ'লে সেই ওখ ভেলাঘৰটো কোনে বনালে এইটো সেই ফুলেশ্বৰী বৰমাহঁতৰ বৰ্তাই বনালে ডাঙৰ ওখকে দেখিছা কিমান ওখ বনাইছে তেনেকৈ আমি বনাব নোৱাৰোঁ এইবোৰ সেই আমাৰ সেই ডাঙৰ ডাঙৰ মানুহবোৰে বনাব পাৰে আমি নোৱাৰোঁ আমি সেইকাৰণে সৰুটো বনাইছোঁ তথাপিও আমাৰটো ধুনীয়া হৈছে ন তিখৰ আমাৰতো বহুত ধুনীয়া হৈছে ইমান ধুনীয়া ভেলাঘৰ এডোখৰত অকণ ফাঁক থাকি গ'ল ধুনু ডালিম গুটিবা এডোখৰত সেই খেৰ অকণমান দি ঢাকি দিব লাগিব অকণমান ফাঁক থাকিয়ে গ'ল সেইডোখৰত তিখৰ এইডোখৰত খেৰ দি দিব লাগিব ধুনু ডালিম গুটিবা এডোখৰতো দিব লাগিব মানে সেই ফাঁক থাকি গ'ল পুৰা ধুনীয়া হ'ব লাগিব দেই কিন্তু পুৰা ফিনিচিং আহিব লাগিব ইয়াতে আৰু অলপ খেৰ দিব লাগিব ৰ'বা তিখৰ ধুনু ভাইটি মই তোমালোকৰ কাৰণে খেৰ আনি দিম তোমালোকে আৰু ধুনীয়াকৈ বনাই দিবা ডালিম গুটিবা যোৱা তুমি আমাক ধেৰ খেৰ আনি দিয়া আমি চব এইবোৰ ঠিক কৰি দিম তিখৰ তুমি যে কৈছিলা কিবা এটা কথা ক'ম বুলি কোৱা এতিয়া ধুনু তুমি ঠিকে মনত পেলালা এই মই লগত এই চৌকাৰ কথা ক'ম বুলি ভাবিছিলোঁ উৰুকাৰ নহয় মানে আমাৰ ইয়াতে চবেই চৌকাৰ হাঁহ কুকুৰা তাৰপিছত এই পাৰ এই চব চৌকাৰ মানে কোমোৰা লাও যিমান আছে তিখৰ কেলে চুৰ কৰিব লাগেনো আমাৰ দেখোন আইতাহঁতে চব আনিছে মাংস চিকেন চব আনিছে বুলি কৈছিলে মায়ে আমি কেলে আকৌ চুৰ কৰিম তিখৰ আমি কেলে চুৰ কৰিম ন আমাৰ মাহঁতে দেখোন চব আনিছে বজাৰ কৰি নহয় বজাৰ যিমান কৰিলেও মানে আমাৰ ইয়াতে এই উৰুকাৰ দিনাখন চবেই জেওৰা খুটি চুকাই জুই পাবলৈ তাৰপিছত এই কুকুৰা গঁৰালত সোমাই হাঁহৰ গঁৰালত সোমাই হাঁহ কুকুৰা চুকাই তাৰপিছত লাও চুকাই চব কোমোৰা চব চুকা মানে বেহি কৰা আছে আমাৰ ইয়াতে চবেই কৰে আমি কৰিম দেই মজা লাগিব বহুত তেনেকুৱা কথা মানে ঠিক আছে তিখৰ তুমি মই আৰু ডালিম গুটিবা মিলি চব চুৰ কৰিম দেই